हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি বহু দিনৰ পিছত মই আপোনালোকলৈ ভিডিঅ' লৈ আহিছো ভিডিঅ' কৰি ৰখাই হৈছিলে কিন্তু এডিট কৰিবলৈ মই সময় পোৱা নাছিল বহুত ব্যস্ত হৈ আছিলো বিয়াৰ সকলো কাৰ্যসূচী শেষ কৰি মেলি পূজাত ঘৰলৈ আহিছো মই নৱমী দিনাখন ঘৰলৈ আহিলো আৰু আলহীও আছিলে গতিকে ভিডিঅ' তেনেকৈ মই আপলোড এডিট কৰিবলৈ সময় পোৱা নাছিল এতিয়া এডিট কৰি মেলি আজি ভাবিলো আজিৰ পৰা ৰেগুলাৰ মই আকৌ ভিডিঅ' আগৰ দৰে দিয়াৰ চেষ্টা কৰিম ঠিক আছে আজি মই আপোনালোকলৈ এটা ভিডিঅ' কৰি ৰাখিছিলোঁ মোৰ ভাগিনৰ বাৰ্থডে ভিডিঅ' সেইটো আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকৰ চাই ভাল পাব আৰু শেষত কমেণ্ট কৰিব আৰু নতুনসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব তেনেহ'লে ব'লক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে গম পাইছে মই নগাঁৱতে আছিলোঁ আৰু আজি মোৰ ভাগিনৰ বাৰ্থডে আৰু এতিয়া মই বাৰ ঘৰত আছোঁ আৰু আজি মই আপোনালোকৰ বাৰ্থডে ব্লগ লৈ আহিছোঁ মানে আৰু আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ দিনটোলৈকে বাৰ্থডে কেনেকৈ আমি চেলিব্ৰেট কৰোঁ আপোনালোকে সকলোখিনি দেখিবলৈ পাব ঠিক আছে মানে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মই লাগিয়ে আছোঁ কামত এতিয়া 10টামান বাজি গৈছে আৰু দুপৰীয়াই হ'ব যিহেতু ভাত খোৱা হ'ব গতিকে মই আৰু বনোৱাত লাগি গৈছোঁ আপোনালোকক অলপকৈ দেখাই গৈ থাকিম তেনে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভাগিনক সকলোৱে আশীৰ্বাদ কৰিব সি যাতে ভালে কুশলে থাকে আৰু ভাল মানুহ হয় এইখিনি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ঠিক আছে তেন্তে এয়া মই মটন বনাবৰ কাৰণে সকলোবোৰ ৰেডি কৰি ৰাখিছোঁ আৰু এইফালে কেৰাহীটো পাতি থৈছোঁ কাৰণ সৰহ মানুহৰ কাৰণে বনাব লাগিব সেইকাৰণে মই ডাঙৰ কেৰাহীটো পাতি থৈছোঁ আৰু এয়া মটন আৰু পিঁয়াজ আদা নহৰু পেষ্ট সকলোবোৰ ৰেডি কৰি ৰাখিছোঁ ফাৰ্ষ্টতে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ অলপমান আৰু এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰিছোঁ আৰু এয়া মই মটনখিনি অকণ মেৰিনেট কৰি ৰাখিছিলোঁ হালধি নিমখ তেল আৰু আদা নহৰু পেষ্টখিনি সানি পেলাই আৰু এয়া মই কেৰাহীত দি এতিয়া ভাজি আছোঁ ভালদৰে ভাজি থাকিব লাগিব বয় এইফালে চোৱা বাৰ্থডে বয় মোবাইলত বিজি এইফালে বেলুন ফুলাই আছে এইফালে মায়ে প্ৰসাদৰ কামখিনি কৰি আছে আৰু বায়ে মাছৰ কাৰণে বিলাহী আলু কাটি আছে মাছটো মগজ আৰু আফু গুটি দি পেলাই বনোৱা হ'ব আৰু মায়ে প্ৰসাদ ধুলে এতিয়া আগবঢ়াই দিব আৰু এয়া মাছৰ তৰকাৰীখিনি ৰেডি হৈছে এতিয়া উতলিব লাগিব আফুগুটি আৰু পিঁয়াজৰ পেষ্ট বিলাহী পেষ্ট সকলোখিনি ধুনীয়াকৈ ভাজি লৈ পানী দি দিছোঁ আৰু এয়া মাছখিনি ভাজি থোৱা আছে তেনেকৈ ঢাকি থৈছোঁ আৰু এইফালে মটন ৰেডি হৈ গ'ল এতিয়া ভালদৰে উতলিব লাগিব বাৰ্থডে বয় খেলি আছে ফ্ৰেণ্ডৰ লগত আলু অথনি যে মোৰ যে চাৰ্জাৰডাল ক'ত থলা লৈছিলা যে এইফালে এয়া পোলাও বনি আছে ভাজি আলহী পলাইছে কামৰ মাজতে ৰুমটো অকণমান বেলুন চেলুনবিলাক লগাই দিলোঁ সময়ো পোৱা নাছিলোঁ অলপমানকৈ লগাই দিলোঁ আৰু নহ'লে বেলুন ফুলাই থাকিব লাগে ইমান সোপা আৰু এয়া খুৰা খুৰীহঁত বহি আছে দেউতাও আহি পালে মায়ে প্ৰসাদ আগবঢ়াই দিলে আৰু এতিয়ালৈকে পেহীহঁত আহি পোহি নাই মায়ে প্ৰসাদ দিলেই খুৰা প্ৰসাদ খাবলৈ লৈছোঁ এইটো আহিছে আমাৰ এফালে এবাৰ চাই দিয়া এতিয়া কেকটো কটাৰ সময় আহি গৈছে আৰু ভাগিনাক যিহেতু গাড়ী লাগে কৈ থাকে আৰু গাড়ী কেক লাগে কয় সেইকাৰণে গাড়ীৰ কেক এটাকে বনাব দিছিলোঁ কেকটো মই ওচৰৰে চামগুৰিৰ বা এগৰাকী বনাই দিছে বহুত ধুনীয়া কেক বনাই বায়ে আৰু এতিয়া ৰেডি কৰিছোঁ কাটিবৰ কাৰণে দি দিম
মাক খুৱাই দিয়া এইটো চা মই অকণ খুৱাই দিওঁ পাতি দিছে পৰিব এইটো লওকচোন হ'ব হ'ব চাওঁ চাওঁ অকণমান ক্ৰীম অকণমান চাওঁ তলৰ পৰা মই খাই নিলে কৈছোঁ কিন্তু অকণমান দিমেই অকণমান দিম গালফা এনেকৈ ধৰি দিছে চা মুখখন বা ধুনীয়া লাগিছে আইনাত চাই থাকেচোন হাঁহি হাঁহি গৈছে নাকটো ফুলাই ফুলাই গালৰ পৰা চেলেকি চেলেকি এতিয়া পেহা পেহী খুৰা খুৰী আৰু ভণ্টিকেইজনী আহি পাইছেহি ক'ত গ'ল মৃদুলা মৃদুলা পৰা ক'ত আহি ট্ৰেইনত আহিছে হেপী বাৰ্থডে দুমণি কি গুণগুণ মাতিছে তুমি ই চাগে গোটেইটো একে মাৰি কি ই উঠাই আছ অথনিৰ পৰা ন খুৰী পিছত কম হেৰি কম এতিয়া খোৱা হৈছে আধাখিনি মাছটো মই দালি বনালো কি কি খাইছা কোৱাচোন হে এইটো বগা হে হে নহয় মই চোন বগা বগা দেখিছোঁ আলু আৰু তাৰপিছত পাপৰ মাছ মাংস পোলাও নেমু পানী জলকীয়া পানী সকলোৱে খোৱাৰ পিছত এতিয়া আমি কেইজনীয়ে খাবলৈ আছোঁ মা মই বা আৰু বাৰ ফ্ৰেণ্ডগৰাকী এতিয়া আমি খাবলৈ কাৰণে বাঢ়ি আছোঁ আৰু এনেদৰেই আমাৰ আজি বাৰ্থডে চেলিব্ৰেশ্যন হ'ল আৰু বাৰ্থডে শেষ কৰিয়ে আমি পিছদিনাখন ফুৰিব গৈছিলোঁ হাজবেণ্ড মই আৰু মামাৰ ছোৱালীয়ে মামাৰ ল'ৰা আমি মিলি পেলাই খাব আহিছিলোঁ একেলগে আৰু বাইপাছৰ ফালে আহিছিলোঁ কিয় ফটো উঠিব লাগিব ফটো উঠাবি হা ফাৰ্ষ্টতে আমি এইখনত সোমাইছিলোঁ কিন্তু ইয়াত খোৱা নহ'ল আমি ওলাই দিলোঁ আকৌ নেক্সট আমি অভিনন্দনত আহিলোঁ এইখন এবাৰ ফাৰ্ষ্ট টাইম সোমাইছোঁ এইখনত আৰু ভালেই লাগিলে এনেকুৱা সৰু সৰু ঘৰবিলাক আছে বাঁহৰ বনোৱা ভাল লাগিছে আহি পেলাই বাইপাছৰ ফালে নগাঁও বাইপাছত বহুত কেইখন ধাবা আছে এতিয়া আপোনালোকক মেনুখন অলপমান দেখাই দিছোঁ আৰু দামবিলাক ইমান বেছি নহয়
আৰু ঠিকেই পালোঁ আমি দামবিলাক বেছি নহয় আপোনালোকে দেখিছেই এতিয়া আমি এখন ধাবাত সোমালোহি বাকী আগত সোমোৱা কেইখনত ভাল নালাগিল কাৰণে আমি ওলাই আহিলোঁ আৰু এতিয়া আমি অভিনন্দনত সোমাইছোঁ ইয়াৰ বাইপাছত আছে মানে নগাঁও বাইপাছত তাতে সোমাইছোঁহি আৰু ইয়াতে অৰ্ডাৰ দিলোঁ এতিয়া আমি ঠিক আছে তেনেহ'লে আপোনালোকে চাই থাকিব আৰু ইয়াত আছে মোৰ বা আহিছে আৰু এইফালে চনো হাই কৈ দিয়া আৰু এইফালে হাই কৈ দিয়া ঠিক আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমি এতিয়া খাই লওঁ চাই থাকিব আপোনালোকে এই আমাৰ চিকেন 65 আহি গ'ল এয়া আমাৰ ষ্টাৰ্টাৰ আছিলে চিকেন 65 বহুত বেছি টেষ্টি আছিলে আপোনালোকে দেখি গম পাইছে যে কিমান টেষ্টি হৈছে এয়া আমি চিকেন 65 খাই লওঁ এতিয়া ঠিক আছে তেনে খাই লওঁ কেনেকুৱা লাগিছে টেষ্টি এয়া আমাৰ মেইন ডিছ আহি গ'ল মেইন ডিছত আছিলে মটন ৰোগান জোছ আৰু পোলাও ভেজ পোলাও বহুত ভাল আছিল খানাখিনি প্ৰথমবাৰ কাৰণে খাইছোঁ অভিনন্দনত আৰু আপোনালোকে যদি এইফালে যায় খাব তাতে এতিয়া আমি খাই গৈ ওলাই আহিলোঁ আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকা সকলোলৈকে বহুত বেছি ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ আকৌ অন্য এটা ভিডিঅ'ত লগ পাম